নমস্কাৰ বন্ধুসকল, আপোনালোকে গম পাই দিল্লীত ঘূৰি আছোঁ। এতিয়া মহাত্মা গান্ধীৰ সমাধিস্থল আপোনালোকক দেখুৱাম। এইখিনি বীৰভূমিয়ে কয়, কিন্তু ইয়াতে ৰাজীৱ গান্ধী, মহাত্মা গান্ধী, ইন্দিৰা গান্ধী বহুত সমাধিস্থল আছে, কিন্তু বহুত এৰিয়া হয়। গতিকে পাৰিলে আপোনালোকক অলপ দেখুৱাম। আহক তেনেহ'লে আমি প্ৰথমে সমাধিস্থল চাওঁ। এয়া হৈছে বীৰভূমি এই ৰাজঘাট। গতিকে আপোনালোকক ধুনীয়াকৈ দেখুৱাই আছোঁ। ইয়াৰে ফুটেজ বৃহৎ এৰিয়া এটা হয়, বৃহৎ এৰিয়া, ধুনীয়া ভিউ হয়। গতিকে ইয়াক দৰ্শন কৰিম আৰু আটাইখিনি আপোনালোকক দেখুৱাই আছে। এয়া হৈছে মহাত্মা গান্ধীৰ জন্ম আৰু মৃত্যু চন। গতিকে ধুনীয়াকৈ দেখুৱাইছে। ফুলখিনি দেখি বৰ ভাল লাগিছে, ধুনীয়া ফুল, সেইকাৰণে আপোনালোককো দেখুৱাইছোঁ। এডলীয়া ধুনীয়া দুখন ফিল্ড আছে দৌপিনে। এই দুখন ধুনীয়া সেউজ কি ধুনীয়া সেউজ, খুব ভাল লাগিছে। একদম দীঘলকৈ আছে, খুব ভাল লাগিছে। আৰু এই এৰিয়াটোৱে মহাত্মা গান্ধীৰ সমাধিস্থল। কি ধুনীয়া এটা, হে ৰাম, কি ধুনীয়া এটা। আৰু যি ছাতিগছ নন ষ্টপ জ্বলি থাকে, এই ছাতিগছ নন ষ্টপ জ্বলি থাকে। মহাত্মা গান্ধীক খৰি দিছিল, অৰ্থাৎ সমাধিস্থল হিচাপে এইখিনি ঠাইত ধুনীয়া এটা এৰিয়া, ধুনীয়া ভিউ এটা। খুব ভাল লাগিছে। আৰু ইয়াত আহি নিজকে ধন্য মানিছোঁ, খুব ভাল লাগিছে। ধুনীয়া ভিউ, মহাত্মা গান্ধীৰ সমাধিস্থলীৰ এইবিলাক ধুনীয়া ভিউ হয়, ধুনীয়া, খুব ভাল লাগে। আপোনালোকে আহিব, দিল্লীত আহিব, দিল্লীত আহিলে চাব, খুব ভাল লগা। আপোনালোকক মহাত্মা গান্ধীৰ সমাধিক্ষেত্ৰখন ওপৰৰ পৰা দেখুৱাইছোঁ। এই মিডিল পইণ্টতে মহাত্মা গান্ধীৰ সমাধি দিছিল, সমাধিস্থল। আৰু ছাতিগছা এতিয়াও জ্বলি আছে। কিহৰ ছাতি হয় গম নাপাওঁ, কিন্তু জ্বলি আছে। আমি গম পোৱা মতে এইখিনি ওপৰৰ পৰা দেখুৱাই দিছোঁ। ধুনীয়া ভিউ এটা ওপৰৰ পিনে, খুব ভাল লাগিছে। আপোনালোকক সমাধিস্থল দেখুৱালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ভিডিঅ'বিলাক আপোনালোকে চাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।